Hello everyone, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল বহুতো ছাত্ৰ-ছাত্ৰীয়ে এইচএছ ফাইনেল পৰীক্ষাৰ বাবে কমন কুৱেশ্যন আনসাৰ বিচাৰি আছিল আসামিজৰ সো আজি মই তোমালোকৰ বাবে আসামিজৰ লং কুৱেশ্যন আনসাৰ লৈ আহিছো মিলন চেপ্টাৰটো সো ভিডিওটো ভালদৰে চাই যাবা নলিনীবালা দেৱীক কি কবি বুলি জনা যায় নলিনীবালা দেৱীক অতীন্দ্ৰিয়বাদী কবি বুলি জনা যায় মোষ্ট ইম্পৰ্টেন্ট নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি ইয়াৰে উত্তৰটো হ'ব এৰি অহা দিনবোৰ জাগৃতি কাব্যগ্ৰন্থৰ মাজেৰে কবিৰ কি মনোভাৱ প্ৰকাশ পাইছে উত্তৰটো চাই লবা সো যিকেইটা ইম্পৰ্টেন্ট হয় মই সেইকেইটা কম সেইকেইটা তোমালোকে ফাইনেল পৰীক্ষাৰ বাবে চাবা এইটো চাবা নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ইয়াৰে উত্তৰটো হ'ব অলকা আনন্দ আৰু তাৰিখটো তোমালোকে চাই লবা নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনী গ্ৰন্থৰ নাম লিখা ইয়াৰে উত্তৰটো হ'ব স্মৃতি তীৰ্থ আৰু বিশ্বদীপা এইটো ফাইনেল পৰীক্ষাৰ বাবে চাবা তাৰ পিছত তোমালোকে আৰু চাব লাগিব এইটো প্ৰশ্ন চাব লাগিব নলিনীবালা দেৱীৰ জন্ম ক'ত হৈছিল মৃত্যু ক'ত হৈছিল নলিনীবালা দেৱীৰ পিতৃৰ নাম কি মাতৃৰ নাম কি বা তেখেতে ৰচনা কৰা কিছুমান কাব্য গ্ৰন্থৰ নাম লিখা এনেকুৱা ধৰণৰ শৰ্ট প্ৰশ্নবোৰ তোমালোকে চাবা ঠিক আছে ইয়াতে কিছুমান শৰ্ট প্ৰশ্ন দিয়া আছে গতিকে এইবোৰ প্ৰশ্ন ভালদৰে চাই লবা তাৰ পিছত দীঘল প্ৰশ্ন লৈ আহিছো আমি ইয়াত দীঘল প্ৰশ্ন বহুত আছে তোমালোকে এইবোৰ চাব নালাগে তোমালোকে চাব লাগিব এইটো প্ৰশ্ন মিলন কবিতাটিত কবিয়ে কাৰ মিলন হোৱাৰ কথা কৈছে চমুকৈ আলোচনা কৰা এইটো প্ৰশ্ন তোমালোকে চাব লাগিব ইম্পৰ্টেন্ট হয় এইটো চাব লাগিব কবিয়ে তোমাৰ লগত মোৰ অন্তত মিলন বুলি কৈছে ব্যাখ্যা কৰা তোমালোকে এইটো চাবা ঠিক আছে সো এইবোৰ বহুত প্ৰশ্ন আছে তোমালোকে গুটেবোৰ পঢ়িব নোৱাৰা সেয়ে তোমালোকে এইকেইটা কুৱেশ্যন চাবা ঠিক আছে সো এই চেপ্টাৰটো কিন্তু ইমান লং কুৱেশ্যন নাই তোমালোকে যদি হে কনসেপ্টটো বুজি লোৱা তেন্তে তোমালোকে বনাই লিখিব পাৰিবা সো মিলন চেপ্টাৰটোৰ এইকেইটা ইম্পৰ্টেন্ট কুৱেশ্যন আছিলে তোমালোকে মূল ভাৱটো ভালদৰে পঢ়ি ল'বা তোমালোকৰ পৰীক্ষাত মূল ভাৱ আহিব মিলন কবিতাটিৰ যদি ভালদৰে তোমালোকে বুজি লোৱা কনসেপ্টখিনি বুজি লোৱা তেন্তে এই চেপ্টাৰটোৰ পৰা যি লং কুৱেশ্যন নহকে তোমালোকে বনাই লিখিব পাৰিবা আৰু অসমীয়াত তোমালোকে বনাই লিখিব লাগিব এই চেপ্টাৰটোৰ পৰা প্ৰায় 6-7 নম্বৰ তোমালোকৰ পৰীক্ষাত আহিব ঠিক আছে সো এইকেইটা প্ৰশ্ন পঢ়িবা মই যিকেইটা দেখালো আৰু যদি হে বেলেগ সাবজেক্টৰ লং কুৱেশ্যন আনসাৰ লাগে তেন্তে কমেন্ট কৰিবা মই ভিডিওবোৰ দি যাম সো যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লবা নেক্সট কোনটো চেপ্টাৰ লাগে কমেন্ট কৰিবা ভিডিওবোৰ লাইক কৰিবা শেয়াৰ কৰিবা যিসকল ছাত্ৰ-ছাত্ৰীয়ে কমন কুৱেশ্যন আনসাৰ বিচাৰি আছা এই নাম্বাৰটোত মেছেজ কৰিবা তোমালোকক কমন কুৱেশ্যন আনসাৰ নোটছখিনি দি দিয়া হ'ব